মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ মই যোৰহাট পুলিবৰলৈ। আৰু পুলিবৰলৈ ক'লৈ গৈ আছোঁ মই ক'ম, কিন্তু মোক যিটো টাইম দিছিলে তো টাইমটোতকৈ বহুত লেট হৈ গ'ল মোৰ ওলোৱা। তো টাইম দিছিলে 4টা বজাত গধূলি, কিন্তু এতিয়া বাজিব হ'ল নহয় 4:45 হ'ল। তো 5টাই বাজিব পুলিবৰ পাওঁতে 10-15 মিনিটটো লাগিব। তো অফিচৰ কামত বহুত লেট হৈ গ'লগৈ। তো যিটো মেইন কামত গৈছিলোঁ সেইটো হৈ গ'ল চাগে। তো পটাপট যাবলৈ চেষ্টা কৰোঁ, যিহেতু ৰাস্তাত বহুত ভিৰ, বেছি স্পীডত যোৱাটো বেয়া হ'ব। তো মানুহ যে ইণ্ডিয়ান পৰা ওলাই দিয়ে। তো দাদা এজনে মোক ইনভিটেশ্যনটো দিছিলে। তো অলপ বেলেগ ধৰণৰ ভিডিঅ', যিটো মই নকৰোঁ, সেইটো মানে ভিডিঅ'ত দেখুওৱা নাই আজিলৈকে সেইটো বস্তু। তো আজি সেইটো কাৰণে গৈ আছোঁ। তো কৈ দিওঁ, তথাপিতো বেছি ছাছপেঞ্চ দি থাকিলেও ভাল নালাগে চব টাইমত। মই আজি গৈ আছোঁ যোৰহাটৰ নেক্সা, যিখন পুলিবৰত আছে শ্ব'ৰুমটো। তো তাত আজি নতুন বালেনোখন লঞ্চ হৈছে। তো 2022 যোনখন বালেনো পূৰা আপগ্ৰেডেড, তো ছেকেণ্ড এডিশ্যন বুলি ক'ব পাৰে। তো সেইখন আজি লঞ্চ হৈছে। তো তালৈকে গৈ আছোঁ। টাইম আছিলে 4টাত গৈছোঁৱে। তো 4টা বাজিটো পাৰে হৈ গ'ল। মই পোৱালৈকে ৰিভিল হৈয়ে যাব চাগে। তথাপিও অলপকৈ দেখাম। আৰু বাইকৰ ভিডিঅ'ই যিহেতু বেছি কৰোঁ, মই গাড়ীৰ ইমানকৈ কৰা নাই। তো আজি প্ৰথমবাৰ গাড়ীৰ ভিডিঅ' দেখাম আপোনালোকক। আৰু দাদাজনে মাতাৰ কাৰণে মই গৈছোঁ। তেওঁৰ কথাটো মানে নাযাওঁ বুলি ক'বলৈ মই অলপ বেয়া পালোঁ। তো সেইকাৰণে মই কৈছোঁ, গৈ আছোঁ তালৈ এতিয়া। আৰু বাইপাছ পাবলৈ হ'লে এওঁলোকে সন্মুখৰ পৰাহে আহিব। একো নাই আৰু আগবাঢ়িলেই হ'ল তেনে বাইপাছ পাই গ'লোঁ। আৰু এইটুকুৰা ৰাস্তা বেয়া আছিলে, এতিয়া অলপ ভাল হ'ল নেকি। অলপ টাপুলি টোপোলা মাৰিলে, নহ'লে এইটুকুৰা পূৰা ধূলি বালি উৰি শেষ হৈ থাকে। দুখন জিক্সাৰ গৈ আছে। এখন 150 হ'ব, আগৰখন 150। নতুন কালাৰ ভাল লাগিছে। আৰু এটা কথা, যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তেন্তে মোৰ ইনষ্টাগ্ৰামৰ আইডিটো স্ক্ৰীণতে কোনোবা এটুকুৰা দি দিম। তো মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব। আৰু মই কিবাকিবি ভিডিঅ' বনালে আপডেটবোৰ তাত দি থাকোঁ। নেক্সাৰ শ্ব'ৰুমটো আপুনি যদি যাব খোজে, তো যোৰহাট টাউনৰ ফালৰ পৰা আহিলে আপুনি মানে যোনটো ছাইডে গুৱাহাটী যায়, তো সেইটো ছাইডে আহিব লাগিব। RD মটৰ্ছৰ এতিয়া যোনটো শ্ব'ৰুম খুলিছে তাৰ প্ৰায় ওচৰতে আছে। তো নেক্সাৰ শ্ব'ৰুমটো পাইছোঁহি। নেক্সাৰ শ্ব'ৰুমটো মোৰ ৰাইট হেণ্ড ছাইডে ধৰিব পাৰিছে চাগে, এইটো নেক্সাৰ শ্ব'ৰুম। কিন্তু ইয়াৰ পৰা ঘূৰিবলৈ যোনটো ৰাস্তা লাগে, এই ৰাস্তাটোহে মই ক'তো দেখা নাই। এইটোৱে হ'ল নেক্সাৰ শ্ব'ৰুম, কিন্তু ঘূৰাৰ ৰাস্তাটোহে দেখা নাই। সেই আগেদি থাকিব লাগে ভাবিছোঁ আৰু। তো লেফ্ট হেণ্ড ছাইডে এইটো আছে RD মটৰ্ছ। আপোনালোকে ধৰিব পাৰিছে চাগে, এইটো RD মটৰ্ছ। তো যদি যোৰহাটৰ পিনৰ পৰা আহে, প্ৰথম নেক্সাৰ শ্ব'ৰুমটো পাব, তাৰপাছতহে আপোনালোকে RD মটৰ্ছটো পাব। এতিয়া মই পাৰ হ'ব লাগে, যিহেতু গাড়ী চাড়ী পূৰা আহি আছে, চাই লওঁ ঘপককৈ পাৰ হৈ দিবলৈ ভয়। তো এই টুকুৰাৰ পৰা ৰাস্তাটো ক্ৰছ কৰি লওঁ, ইফালে যাব লাগিব। তো গাড়ী মটৰ পূৰা জোৰত আহি থাকে, যিহেতু এইটো আমাৰ মেইন হাইৱে হয়। তো এয়া পাৰ হ'লোঁ। আৰু এয়া মোৰ এতিয়া লেফ্ট হেণ্ড ছাইডে আপোনালোকে ধৰিব পাৰিছে, এইটো সন্মুখতে আছে নেক্সাৰ শ্ব'ৰুম। আৰু অলৰেডি গাড়ী লঞ্চ হৈয়ে গ'ল চাগে। তথাপিও আহিছোঁ আৰু ভাস্কৰদাক ফোন কৰিব লাগিব। আৰু মোক ভাস্কৰদায়ে কৈছিলে ইয়ালৈ আহিবলৈ। তো চাওঁ কি হৈ আছে এবাৰ। ভাস্কৰদাক ফোনটো কৰি লওঁ, বাইকখন ইয়াতে ৰখাই দিওঁ।
সো ফাইনেলি গাড়ীখন ৰিভিল হৈ গ'ল মোৰ ফ্ৰণ্টত আপোনালোকে ধৰিব পাৰিছে চাগে তো এইখন অল নিউ বালেনো 2022 কাৰণে আৰু ফ্ৰণ্টৰ লুকটো চালেই গম পাব আপোনালোকে কেনেকুৱা ধৰণৰ কি চেঞ্জ আহিছে যদি ফ্ৰণ্টত চাই তো হেডলাইটটো চাওক প্ৰজেক্টৰ এটা আছে তাৰ কিনাৰতে টাৰ্ণ ছিগনেল আছে বাকী যোনকেইটা DRL অলপ ওচৰৰ পৰা দেখাই দিম আপোনালোক DRL কেইটা তো তিনিটা পদ হিচাপে আছে ধৰক DRL আৰু ডিজাইনটো বিৰাট ইউনিক হিচাপে দিয়া হৈছে DRL কেইটাৰ আৰু হেডলাইটৰ শ্বেপটো অলপ চেঞ্জ হৈ গৈছে তো ধৰিব পাৰিছে আৰু আগৰখনতকৈ এইখন দেখিবলৈ বহুত মডাৰ্ণ আৰু আপ মাৰ্কেট লুক দিয়া হৈছে গাড়ীখনত তো অলপ তললৈ যদি আহোঁ এইখিনিতে আপোনালোকে দেখিব ফগ লাইট এটা আছে আৰু ফগ লাইটটো এইটোত LED আহে আৰু লগতে তাৰ ওপৰতে ক্ৰোমৰ এটা ট্ৰিটমেণ্ট কৰা হৈছে গাড়ীখনত আৰু একদম ফ্ৰণ্টলৈ যদি আহোঁ ফ্ৰণ্টলৈ আহিলেও দেখিব ফ্ৰণ্টৰ যোনখন গ্ৰিল এইখন গ্ৰিলখনো ভালেমান চেঞ্জ হৈ গ'ল তো ইয়াৰ ডিজাইনবোৰ ভালেমান চেঞ্জ হৈ গৈছে আৰু ডাঙৰকৈ মাজত চুজুকি লগো এটা আছে তাৰ তলতে আপোনালোকে চালে এটা ক্ৰোম ট্ৰিটমেণ্ট কৰা হৈছে আৰু ফ্ৰণ্টত যোনটো বেজিং আছে বেজিংটোৰ তলতে এটা কেমেৰা আছে আৰু গাড়ীখনত 360 ডিগ্ৰী কেমেৰা আছে তো সম্পূৰ্ণ সকলো চাইড আপোনালোকে গাড়ীখন যেতিয়া টাৰ্ণিং ল'ব বা অন্য চাইডে যাব তো সম্পূৰ্ণভাৱে ধুনীয়াকৈ দেখিব ক'ৰবাত লগা মেলা স্ক্ৰেচ হোৱাৰ কোনো সম্ভাৱনা নাই এইখন গাড়ীত এতিয়া ছাইডৰ ভিউটো অলপকৈ দেখাই দিওঁ আপোনালোকক তো ছাইডলৈ যদি এই ধৰণে আহোঁ তো এইটো চাওক এই গাড়ীখনৰ ছাইড ভিউ আৰু ডিজাইনটো বিৰাট ধুনীয়া লাগিছে আৰু এলয়কেইটা ডায়মণ্ড কাট এলয় আহে আৰু ডুৱেল টনত আহে চিলভাৰ আৰু ব্লেকত আহিছে আৰু টায়াৰ চাইজটো এবাৰ চাবলৈ চেষ্টা কৰোঁ টায়াৰ চাইজটো এইখিনিতে লিখি থোৱা আছে 195 55 R16 আৰু এইটো হৈছে ইয়াৰ টায়াৰ চাইজ তো ORVM কেইখন দেখাই দিছোঁ ORVMতে ইয়াতে আপোনালোকৰ টাৰ্ণ ছিগনেলকেইটা ইণ্ডিকেট কৰা আছে আৰু তাৰ তলতে 360 যিহেতু কেমেৰা আছে তো ইয়াতে অলপ তলৰ পৰা মন কৰি দেখিব এতিয়া কেমেৰা পদটো দি থোৱা আছে এইটো কেমেৰা আৰু ORVMখন বডি কালাৰত আহিছে আৰু যোনকেইডাল ইয়াৰ গ্ৰেব ৰেল নহয় একচুৱেলি কেইডাল হেণ্ডেল খুলিবৰ কাৰণে ইয়াত ৰিকুৱেষ্ট চেঞ্চৰ দিয়া হৈছে তো এইটো প্ৰেছ কৰিলে উইদাউট কি আপোনালোকে গাড়ীখন আনলক কৰিব পাৰিব আৰু এণ্ট্ৰি কৰিব পাৰিব তো ক্ৰোম ট্ৰিটমেণ্ট আহে ইয়াৰ দুডাল হেণ্ডেলে ক্ৰোমত আহে তো এডাল ইয়াৰ আৰু ফ্ৰণ্টৰ দুডাল ক্ৰোমত আহে আৰু গাড়ীখনত ভালেমান ক্ৰোম ট্ৰিটমেণ্ট ইউজ কৰা হৈছে কিছুমান জেগাত আপোনালোকে যিহেতু দেখিব পাৰিছে দৰ্জাৰ উইণ্ড'জৰ তলত মানে একচুৱেলি খিৰিকীখনৰ তলতে ইয়াতে ক্ৰোম ট্ৰিটমেণ্ট কৰা হৈছে পূৰা সন্মুখৰ পৰা বেকলৈকে ইয়ালৈকে চুৱাইপ হৈ যায় ক্ৰোম ট্ৰিটমেণ্টটো আৰু তেল ছেকশ্যনলৈ আহোঁ তেল ছেকশ্যনটো দেখাবৰ কাৰণে ইয়াৰ লাইটৰ ডিজাইনটো পূৰা চেঞ্জ হৈ গৈছে তো অলপ ভিতৰলৈ গৈ পেলাই ভালকৈ দেখাই দিছোঁ আপোনাক তো এয়া বেকলৈ আহিলোঁ তো এইটো হৈছে ইয়াৰ ৰিয়েৰ ছেকশ্যনটো আৰু ৰিয়েৰতো ইয়াত ক্ৰোমৰ ট্ৰিটমেণ্ট কৰা হৈছে তাৰ তলতে ইয়াৰ কেমেৰাটো আছে আৰু এয়াৰ ৱাইপাৰ আৰু ডিফগাৰো আছে গাড়ীখনত তো তেল লাইটটো দেখাই দিওঁ যিহেতু তেল লাইটৰ ডিজাইনটো সম্পূৰ্ণভাৱে চেঞ্জ কৰি দিয়া হৈছে আগত এই পাৰ্টটো নাছিলে আগৰ বালেনোখনত আৰু এনেকুৱা ধৰণৰ LED ট্ৰিটমেণ্ট নাছিলে চ' এতিয়া ইয়াত LED এইটো ট্ৰিটমেণ্ট কৰা হৈছে আৰু ব্ৰেক প্ৰেছ কৰিলে এইকেইটা জ্বলি যাব আৰু লগতে ইয়াত টাৰ্ণ ছিগনেলকেইটা আছে আৰু এইটো বেক কৰিলে ইয়াত থাকিব বেক কৰিলে এইটো লাইট জ্বলিব তো ইয়াত তললৈ যদি আহে তললৈ ৰিয়েৰ পাৰ্কিঙৰ কাৰণে চেঞ্চৰখিনি দি থোৱা আছে ইয়াত আছে আৰু এইখিনি নাম্বাৰ প্লেট হোল্ডাৰ আৰু বুটটো খুলিবৰ কাৰণে ইয়াত জেগা দিয়া হৈছে আৰু কীটো প্ৰেছ কৰি আপোনালোকে বুটটো অ'পেন কৰিব পাৰিব তো ৰিয়েৰ উইণ্ড'খনৰ অকণমান যদি ওপৰলৈ আপোনালোকে মন কৰে ইয়াত দেখিব এটা ধুনীয়াকৈ স্পইলাৰ আছে আৰু স্পইলাৰটোতে ইণ্টিগ্ৰেটেড ইয়াত হাই ষ্টপ মাউণ্ট লেম্পটো আছে তো এইটো ইয়াতে যেতিয়া ব্ৰেক প্ৰেছ কৰিব তো এই ষ্টপ লেম্পটো জ্বলি যাব আৰু তাৰ ওপৰলৈ যদি মন কৰে ইয়াতে এণ্টেনা এডাল দি থোৱা আছে তো এইটো চাইডৰ পৰা দেখাই দিওঁ তো এডাল হৈছে এণ্টেনা তো এইটো চাইডৰ পৰা ছাইড প্ৰফাইলটো দেখাবলৈ একেই দুই চাইডে এইটো চাইড দেখাইছোঁ এতিয়া এইটো চাইডেও একেই তো ফ্ৰণ্টত বহুত এইখিনি পৰি আছে তথাপিও অকণমান দেখাব এইডাল হৈছে ফ্ৰণ্টৰ দুডাল ৱাইপাৰ আৰু ৱাশ্বাৰটো এইখিনিতে আছে আপুনি ধৰিব পাৰিছে দুটা ৱাশ্বাৰ এটা এইটো চাইড আছে এটা ইয়াত আছে আৰু এইডাল ৱাশ্বাৰ আৰু ধুনীয়া এখন ডাঙৰ উইণ্ডশ্বিল্ড তো গাড়ীখন যিহেতু লঞ্চ হৈছে তো ওপৰত ভালেমান কিবা কিবি স্পাৰ্কলবোৰ পৰি আছে আৰু বনেটটো অলপ মন কৰক কিমান ক্লিয়াৰলি আপোনালোকে ধৰিব পাৰিছে নাজানো দুটা এইটো চাইডেও ধুনীয়াকৈ এটা ক্ৰিজ দিয়া আছে আৰু এইটো চাইডেও আছে সেইধৰণে আৰু পাৱাৰ ফিগাৰখিনি যদি ক'বলৈ যায় 1200 cc ইঞ্জিনৰ গাড়ী হয় আৰু 66 মান bhp পাৱাৰ প্ৰডিউচ কৰে গাড়ীখনে তো ৰিয়েৰটো দেখালোঁ আপোনালোকক ইণ্টেৰিয়ৰখিনি দেখাম লাহে ধীৰে এতিয়া কি আছে কেনেধৰণৰ চেঞ্জ হৈছে ইণ্টেৰিয়ৰ গাড়ীখনত তো এতিয়া গাড়ীখনৰ ইণ্টেৰিয়ৰটো অলপকৈ দেখাওঁ আপোনাক আৰু মই কৈছিলোঁ অলৰেডি যিহেতু এইখনত ইয়াত ৰিকুৱেষ্ট চেণ্টাৰ আছে আপোনাৰ কি নোহোৱাকৈ মানে কিটো পকেটত থাকিলেও আপোনালোকে গাড়ীখন ইয়াত এইটো প্ৰেছ কৰি অ'পেন কৰিব লগতে ইয়াত কি হ'লটো দিয়া হৈছে তো এতিয়া গাড়ীখনৰ ইণ্টেৰিয়ৰটো অলপ দেখাই দিম আপোনাক তো এয়া প্ৰথমতে দৰ্জাখনৰ পৰা ষ্টাৰ্ট কৰোঁ তো দৰ্জাখনত দেখিছে ইয়াতে আপোনালোকৰ স্ম'ক টাইপৰ গ্লাছখন দিয়া হৈছে মানে UV কাট হয় এখন তো UV ৰেৰ পৰা আপোনালোকক অকণমান বচাব এখন গ্লাছ আৰু ইয়াতে তলত যদি মন কৰে অলপ ইয়াত লেডাৰ টাইপৰ ট্ৰিটমেণ্ট কৰা হৈছে তো এইটো পৰাই লেডাৰ টাইপৰ ট্ৰিটমেণ্ট হয় কিন্তু অৰিজিনেল লেডাৰ হয় নহয় এইটো ক'বলৈ অকণমান দিগদাৰ আৰু কালাৰটো ধৰিব পাৰিছে অলপ লাইট ব্লু টাইপৰ দিয়া হৈছে আৰু তাৰ অকণমান ওপৰে যদি মন কৰে ইয়াতে আপোনালোকৰ ORVMকেইখনৰ কণ্ট্ৰলৰ দিয়া আছে এডজাষ্ট কৰিব পাৰিব আৰু এইটো কি প্ৰেছ কৰি আপোনালোকে ORVMকেইখন ক্ল'জ কৰিব লগতে ইয়াত গ্লাছৰ ছেফটি কাৰণে দিয়া আছে এইটো যে প্ৰেছ কৰিব তো গ্লাছকেইখন লক হৈ থাকিব আৰু ইয়াৰ গাড়ী লক
লক আনলক বাটন ইয়াত দিয়া হৈছে তাৰ তললৈ চাই যদি ইয়াৰ উইণ্ডোজ কেইখনৰ কণ্ট্ৰল দিয়া হৈছে তো অকল যোনজন চলাব ড্ৰাইভাৰ তেওঁৰ অটো ডাউন দিয়া হৈছে 1 প্ৰেছ অটো ডাউন হ'ব তো ইয়াৰ তললৈ যদি মন কৰি ইয়াতে আপোনালোকৰ বটল হোল্ডাৰ দিয়া হৈছে আৰু ইয়াৰ বটলৰ চিম্বল ইয়াত আঁকি থোৱা আছে ইয়াত এটা 1 লিটাৰ বটল ধুনীয়াকৈ জুৰি যাব ইয়াত কিছুমান আপোনাৰ মেপ পকেট দিয়া হৈছে আৰু ভালেমান চাফিচিয়েণ্ট চাইজৰ ইয়াত মেপ পকেট দিছে আৰু ইয়াতে আপোনালোকে গ্ৰেব কৰি পেলাই দৰ্জাখন ক্লোজ কৰিব পাৰিব তো এতিয়া ভিতৰলৈ যাওঁ আপোনালোকক ইণ্টেৰিয়ৰ দেখাই দিওঁ কি হয় তো মই ভিতৰলৈ আহি গ'লোঁ আৰু ইণ্টেৰিয়ৰটো দেখিছে আপোনালোকে এইডাল ষ্টেৰিং হুইল ইয়াৰ আৰু ফ্লেট বটম ষ্টেৰিং হুইল দিয়া হৈছে তাতে ষ্টেৰিঙতে গোটেই কণ্ট্ৰলখিনি দি থোৱা আছে এইপিনে যদি মন কৰে ইয়াতে আছে ক্ৰুজ কণ্ট্ৰলৰ ছুইচটো আৰু কেঞ্চেল আৰু ক্ৰুজ কণ্ট্ৰলৰ স্পীড বঢ়াবলৈ ইয়াত আছে লেফ্ট চাইডে যদি মন কৰে ইয়াতে ভলিউম আৰু মোডৰ বাটন আছে লেফ্ট ৰাইট দুটা এৰো কি দিয়া আছে MID চেঞ্জ কৰিবৰ কাৰণে আৰু ইয়াতে মিউটৰ ছুইচটো দিয়া হৈছে আৰু ফোন যদি ৰিচিভ কৰিবলৈ হয় ইয়াতে আপোনাৰ ৰিচিভ ডিছকানেক্ট আৰু ভইচ কমাণ্ডৰ বাটনকেইটা ইয়াত দিয়া হৈছে আৰু মাজৰটো এইটো হৰ্ণৰ আৰু অকণমান ওপৰলৈ যদি মন কৰে এইটো হৈছে RPM কাউণ্টাৰ আৰু লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইডে যদি মন কৰে ইয়াতে দেখিব আপোনালোকে এইটো স্পীডোমিটাৰ দিয়া হৈছে তাৰ তলতে ফিউলৰ মিটাৰটো দিয়া হৈছে আৰু লেফ্ট হেণ্ড চাইডে ইয়াত টেম্পাৰেচাৰ দিয়া আছে গাড়ী কুলেণ্ট অইল কিমান ইঞ্জিন টেম্পাৰেচাৰ এইটো ইয়াত দেখাই থাকিব তো আৰু অকণমান এইটো চাইডে যদি আহোঁ ৰাইট হেণ্ড চাইডে মন কৰোঁ ইয়াতে আপোনাৰ মানে হেডছ আপ ডিছপ্লেৰ ইয়াত ছুইচটো দিয়া হৈছে এইটো প্ৰেছ কৰি আপোনালোকে ডিছপ্লেটো উলিয়াব পাৰিব মই ওলাই পেলাই দেখাম তাৰ তলতে ইয়াত ইলুমিনেশ্যনৰ কাৰণে দিয়া হৈছে তো এয়া ইলুমিনেশ্যনৰ ছুইচটো আৰু এইটো কিমান আপোনালোকে ব্ৰাইটনেছখিনি মানে ইনষ্ট্ৰুমেণ্ট কনচলটোৰ ব্ৰাইটনেছটো কিমান আপোনালোকে বঢ়াব বিচাৰে কমাব বিচাৰে তো এইটো ইয়াৰ দ্বাৰা এডজাষ্ট কৰিব পাৰিব আৰু তাৰ তলত ট্ৰেকশ্যন কণ্ট্ৰল আছে আৰু ভিউ এইটো 360 কেমেৰা ভিউ দিয়া হৈছে আৰু অটো ষ্টাৰ্ট ষ্টপৰ বাটনটো ইয়াত দিয়া হৈছে আৰু হেডলাইট লেভেলাৰটো এইটো চাই দিয়া আছে তাৰ ওপৰলৈ যদি চাই ইয়াতে AC ভেণ্ট আছে ইয়াৰ ৰাইট হেণ্ড চাইডৰ AC ভেণ্টটো এইটো আৰু ইপিনে আছে সেইটো লেফ্ট হেণ্ড চাইডৰ মাজতে ইয়াতে আছে গোটেই ইয়াৰ ইনফৰটেইনমেণ্ট ছিষ্টেমটো তাৰ তলতে আছে ACৰ ভেণ্ট তাৰ তললৈ চাই যদি AC কণ্ট্ৰল আছে ইয়াত ফুল্লি অট'মেটিক ক্লাইমেট কণ্ট্ৰল দিয়া আছে আৰু এইকেইটা দি ইয়াত আপোনাৰ কিমান কুল কিমান মানে হট কৰিব খোজে তললৈ কৰিলে কুল আৰু ওপৰলৈ যদি প্ৰেছ কৰে তো হটলৈ যাব বাকী ফেন স্পীডটো ইয়াত কণ্ট্ৰল কৰিব পাৰিব আৰু মাজতে ইয়াত দেখাই থাকিব কিমান আপোনালোকৰ ফেন স্পীড চলি যাব টেম্পাৰেচাৰ ইয়াৰ মাজতে শ্ব' কৰি থাকিব বাকী ইয়াতে গোটেইখিনি দেখিব এতিয়া বাহিৰৰ হাৱা আৰু ভিতৰৰ হাৱা এডজাষ্ট কৰিবলৈ এইটো AC ছুইচ এইটো অফ এইটো অট'মেটিক কৰিবলৈ এইটো আৰু ফ্ৰণ্টত যেতিয়া আপোনালোকৰ ফগ টাইপৰ হৈ যায় গ্লাছখনটো এইটো প্ৰেছ কৰি আপোনালোকে ফ্ৰণ্ট আৰু ৰিয়েৰ দুটা বাটন দি থোৱা আছে দুটাত আপোনালোকৰ গ্লাছকেইখন ক্লিয়াৰ কৰি ল'ব পাৰিব এইটো প্ৰেছ কৰি আৰু এইটো দিলে আপোনালোকৰ হাৱাটো গ্লাছ দুখনলৈও যাব লগতে আপোনাৰ মুখলৈ আহিব লগতে ভৰিলেও যাব ইঞ্জিন ষ্টাৰ্ট ষ্টপ বাটনটো এইখিনিতে আছে তো দৰ্জাখন যেতিয়া মই অকণমান খুলি দিছোঁ তো ইয়াতে দেখিছে MIDটোত ইয়াত দেখাই দিছে গাড়ীখন আৰু বনেটটো বৰ্তমান খোলা আছে আৰু দৰ্জাখন খোলা আছে তো ইয়াতে দেখাই দিছে এবাৰ মই অন কৰি চাওঁ গাড়ীখন এবাৰ প্ৰেছ কৰি দিলোঁ তো গাড়ীখন এতিয়া অন হ'ব গোটেই ইয়াৰ মিউজিক চিষ্টেম যিমান যি আছে সকলোবোৰ অন হ'ব আৰু যদি মই ব্ৰেক আৰু ক্লাছ প্ৰেছ কৰি পেলাই মই আকৌ এবাৰ কিটো প্ৰেছ কৰি দিওঁ তেতিয়া গাড়ীখন ষ্টাৰ্ট হৈ যাব তো যিহেতু বাজাৰটো বাজি আছে তো গাড়ীখন এবাৰ পূৰা দৰ্জাখন বন্ধ কৰি লওঁ বন্ধ কৰি পেলাই আপোনালোকক দেখাই আছোঁ তো এয়া বন্ধ কৰি দিলোঁ আৰু বাজাৰটো বন্ধ হৈ গ'ল আৰু এইপিনে ইয়াৰ যোনটো ইনফৰটেইনমেণ্ট চিষ্টেম গোটেইটো অন হৈ গৈছে ইয়াতে দেখিছে মোবাইল কানেক্টৰ ইয়াত দেখাই আছে বাকী ডেছবৰ্ড ইয়াৰ গাড়ী ইনফৰমেশ্যনখিনি দেখাই থাকিব আৰু ইয়াত যদি মন কৰে ইয়াত আপোনালোকৰ ঘড়ী দেখাই আছে ডেট দেখাই আছে ইয়াত ৰেডিঅ'ৰ ফ্ৰিকুৱেঞ্চিটো আছে বাকী কানেক্ট ছেটিং ইয়াত গোটেইখিনি আছে ছেটিং গোটেইখিনি ভালকৈ আপোনালোক ইমান ইনডেপ্থ নেদেখাওঁ এতিয়া মই অকণমান যিহেতু ভিডিঅ'টো কৰিছোঁ অলপ দেখাইছোঁ ইয়াত মিউট আৰু ইয়াত ভলিউম আপ ডাউন হোম ফোন মিউজিক ভইচ কমাণ্ড আৰু এইটো পাৱাৰ অফ কৰিবলৈ গোটেইখিনি ইয়াতে আছে তো আৰু এইটো চাইডে যদি মন কৰোঁ এইখন মেনুৱেল হয় আৰু 5টা গিয়েৰ আহে লগতে ৰিভাৰ্ছ গিয়েৰটো আছে আৰু এইটো হেণ্ড ব্ৰেক আৰু ধুনীয়াকৈ ইয়াত এটা আৰ্ম ৰেষ্ট দিয়া হৈছে যাতে আপোনালোকে লং জাৰ্ণি কৰিলে আৰ্ম ৰেষ্টটো হওঁতে আৰামছে যাব পাৰে আৰু আৰ্ম ৰেষ্টটো এডজাষ্টেবল হয় আগলৈও আনিব পাৰিব আপোনালোকে পিছলৈও নিব পাৰিব ইয়াৰ যোনটো AC কণ্ট্ৰল আছে তাৰ তললৈ যদি মন কৰোঁ ইয়াতে আপোনালোকৰ পাৱাৰ চকেট দিয়া হৈছে ইয়াত এইটো 120 ৱাট আৰু 12 ভল্ট একেটাই মানে ইয়াত এইটো পাৱাৰ চকেট দিয়া হৈছে আৰু এটা USB পইণ্ট দিয়া হৈছে যিটো সহায়তে আপোনালোকে এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে এইকেইটা ইউজ কৰিব পাৰিব ইয়াত তো গাড়ীখন মই এবাৰ ষ্টাৰ্ট কৰিলোঁ ল' ফিউল দেখাই আছে ইয়াতে ৱাৰ্ণিংটো আৰু যদি সন্মুখলৈ চাই ইয়াতো ল' ফিউলৰ ৱাৰ্ণিংটো দেখাই আছে আৰু লগতে এইটো স্পীডোমিটাৰ আৰু দৰ্জা খোলা আছে তাত ইয়াত দেখাই আছে আৰু ছিট বেল্ট ৱাৰ্ণিং আছে ফিউলৰ আছে গোটেইখিনি ৱাৰ্ণিং ইয়াতে আহিব আৰু এইকেইটা প্ৰেছ কৰি চালে আপোনালোকে ধৰিব পাৰিব বেলেগ বেলেগ ধৰণৰ ছেটিংখিনি ইয়াত দেখাই থাকিব ইয়াত এভাৰেজ ফিউল ইকনমি কিমান আছে দেখাই আছে আকৌ এবাৰ প্ৰেছ কৰি চাওঁ কি দেখায় তো এয়া মই আকৌ এবাৰ প্ৰেছ কৰিলোঁ তো ইয়াৰ মাজৰ MIDখনৰ ডিছপ্লেটো চেঞ্জ হৈ গৈছে মাইলেজ দেখাই আছে বৰ্তমান ইয়াত কিমান ড্ৰাইভিং টাইম আছে মানে গাড়ীখন অন হৈ আছে সেইখিনি দেখাই আছে আৰু সন্মুখৰ পিনে যদি আপুনি মন কৰে মেইন বস্তু যোনটো তো এয়া ইয়াতে আপোনালোকে দেখিব পাইছে এইখন হৈছে হেডছ আপ ডিছপ্লে তো এইটো ছেগমেণ্ট ফাৰ্ষ্ট বুলি ক'ব পাৰে আৰু অন্য কোনো গাড়ীতে নাই তো ইয়াতে যিহেতু মই চলাই থকা নাই গাড়ীখন ৰখি আছে তো অলপ ওচৰৰ পৰা চালে আপোনালোকে চাগে ভালকৈ ধৰিব পাৰিব তো ইয়াতে স্পীডটো 0 দেখাই আছে তাৰ তলতে সময়টো দেখাই আছে কিমান ভালকৈ ধৰিব পাৰিছে ক'বলৈ অকণমান দিগদাৰ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ তো এইটো ইয়াত স্পীড আৰু সময় দেখাই আছে যেতিয়া গাড়ীখন চলাব আপোনালোকে তেতিয়া বাকী গোটেই ডিটেইলছখিনি ইয়াতে ভালকৈ দেখাব আৰু যদি এখন বন্ধ কৰি ৰাখিব বিচাৰে তো ইয়াতে এটা কি আছে মই এইটো প্ৰেছ কৰি দিওঁ
তো এইটো প্ৰেছ কৰাৰ লগে লগে তো এখন বন্ধ হৈ যাব এয়া প্ৰেছ কৰিলোঁ তো হেডছ আপ ডিছপ্লেখন এতিয়া বন্ধ হৈ গ'ল তো এইখন হ'ল IRVM অটো আছে ইয়াতে দেখিব পাইছে অটো এইটো অট'মেটিকলি কাম কৰিব যেতিয়া বেকৰ পৰা আপোনালোকে ইয়াত পোহৰ পৰিব তো অট'মেটিকলি এইখনে ডিম কৰি দিব আৰু ইয়াতে লাইটকেইটা আছে এইটো প্ৰেছ কৰিলে জ্বলিব তো দুটা লাইট আছে দুটা দুই চাইডে প্ৰেছ কৰে এই ধৰণে জ্বলিব আৰু ইয়াত প্ৰেছ কৰিলে অফ হৈ যাব বাকী এইখন ছানভাইজাৰকেইখন ইয়াতে আপোনালোকৰ গ্লাছ দি আছে তো ভেনিটি মিৰৰখন ইয়াত দি আছে আৰু পেছেঞ্জাৰটো চাওঁ পেছেঞ্জাৰৰ দিয়া আছে ভেনিটি মিৰৰ বাকী এইকেইডাল গ্ৰেব কৰিবৰ কাৰণে দি থোৱা আছে বাকী মাজতো এটা লাইট আছে তো ৰিডিং লাইট মাজতো দিয়া হৈছে তো এতিয়া ৰিয়াৰটো দেখাই দিওঁ তো ৰিয়াৰৰ ডোৰখন খুলি পেলাই চাওঁ তো এতিয়া এইটো হৈছে ৰিয়াৰ আৰু বাকী গ্লাছৰ কণ্ট্ৰলটো ইয়াত আছে বাকী আনলক কৰিবলৈ এইটো লকৰ এইটো পজিশ্যন এতিয়া বেকত বহি চাওঁ আৰু এটা ভাল বস্তু ইয়াত ইনক্লুড কৰা হৈছে বৰ্তমান গাড়ীখনত তো ৰিয়াৰ AC ভেণ্টটো ইনক্লুড কৰি দিয়া হৈছে আপোনালোকে দেখিব পাৰিছে এইটো ৰিয়াৰ AC ভেণ্ট আৰু সিটিং কমফৰ্টটো ভাল হ'ব গাড়ীখন আৰু জেগা ভালেমান আছে আৰু এইটো চিট বহুত বেকলে কৰি থোৱা আছে তো ওখ মানুহে যদি চলায় তেতিয়া যোনজন পেছেঞ্জাৰ হ'ব তেওঁৰ কাৰণে অসুবিধা নহয় কাৰণ ভালেমান জেগা আছে মইতো চুটি চাবৰ মানুহ মোৰ একো প্ৰব্লেম নহয় তো ওখ মানুহৰ প্ৰব্লেম হ'ব নালাগে মোতকৈ বহুত বেছি ওখ মানুহ হ'লেও প্ৰব্লেম নাই আৰু ওপৰত দেখিব পাইছে ওপৰতো বহুত জেগা আছে গাড়ীখনত আকৌ বেকৰ যোনকেইটা হেডৰেষ্ট সেইকেইটাও আপোনালোকে এডজাষ্ট কৰিব পাৰিব বাকী ইয়াত বেকত পাৰ্চেল ট্ৰে আছে বাকী যোনজন চলাব ড্ৰাইভাৰ আৰু তেওঁৰ লগৰ পেছেঞ্জাৰজনৰ তেওঁৰ হেডৰেষ্টটো এডজাষ্ট কৰিব পাৰিব আৰু বেকৰ পৰা ফ্ৰণ্টৰ ভিউটো এই ধৰণে আপোনালোকে দেখিব পাৰিব দেখিছে কিমান ধুনীয়া ডিজাইনটো সম্পূৰ্ণভাৱে গাড়ীখনত চেঞ্জ হৈ গ'ল ইণ্টেৰিয়ৰত আৰু এক্সটেৰিয়ৰটো ভালেমান চেঞ্জ হৈছে তো ভিতৰটো চালে যদি কোনোবাই প্ৰথমবাৰ দেখায় এখন কি গাড়ী বুলি সোধে তো পটককৈ ক'ব নোৱাৰিব মাৰুতিৰ ব্ৰেণ্ডিংটো থকাৰ বাবে কৰিব পাৰিব মাৰুতি কিন্তু এইখন যে বালেনোৱে হয় সেইখন আপোনালোকে পটককৈ কোনো ক'ব নোৱাৰিব এখন বালেনো হয় বুলি তো এবাৰ এতিয়া লাষ্টত আপোনালোকক গৈ পেলাই বুট স্পেচটো দেখাই দিওঁ আৰু ৰিয়েৰ AC ভেণ্টটো দেখাই লৈ তো বেকৰ বুট স্পেচো দেখাই দিওঁ AC ভেণ্টৰ তলত এটা বস্তু থাকি গৈছে তো ইয়াত এটা নহয় চৰি C টাইপ পইণ্ট দিয়া হৈছে আৰু এটা নৰ্মেল USB পইণ্ট দিয়া হৈছে তো এতিয়া ৰিয়াৰলৈ যাওঁ তো এতিয়া বুট স্পেচটো অলপ দেখাই দিওঁ কিমান জেগা আছে বুটটো খুলি পেলাই তো এইখন খোলাৰ লগে লগে দেখিছে আপোনালোকে ইয়াত চাফিচিয়েণ্ট জেগা আছে গাড়ীখনত বুট স্পেচত তো ভালেমান জেগা আছে ধুনীয়াকৈ আপোনালোকৰ লাগতিয়াল বস্তু সকলোবোৰ আহি যাব ইয়াতো কিছুমান সৰু সৰু জেগা বনাই থোৱা আছে দুই চাইডে আছে আৰু ইয়াৰ তলতে আপোনালোকৰ স্পেয়াৰ হুইলটো আছে স্পেয়াৰ হুইলটো এলয়ত নাহে এইটো আপোনালোকৰ নৰ্মেল ষ্টিল হুইল আহে বাকী চিটকেইটা 60-40 স্পীডত আছে দেখিছে ধৰিব পাৰিছে ইয়াত 60-40 স্পীডত আছে আৰু এইটোৱে হৈছে ইয়াৰ টেইল ছেকশ্যনৰ আৰু ওপৰলৈ আছে ইয়াতে গ্ৰেব কৰি পেলাই আপোনালোকে বন্ধ কৰিব পাৰিব তো এইটো হ'ল এইখন গাড়ীৰ টেইল ছেকশ্যন তো এতিয়া মই আপোনালোকক চিনাকি কৰি দেখুৱাইছোঁ যোৰহাট নেক্সাৰ শ্ব'ৰুম ইনচাৰ্জ ইষ্টিয়াক দা তো দাদা গাড়ীখন চাইটো বিৰাট ভাল লাগিলে তো এটা কথা চবেই জানিব বিচাৰিব যে গাড়ীখনৰ এইটো মডেল যোনটো আলফা হয় ন এইটো মডেল আলফা মডেলটোৰ এক্স শ্ব'ৰুমটো কিমান হ'ব যোৰহাটত এক্স শ্ব'ৰুমটো যোৰহাট হ'ব আপোনাৰ 898 হ'ব 898 আৰু একদম যোনটো লোৱেষ্ট ইয়াৰ ভেৰিয়েণ্ট হ'ব সেইটোৰ প্ৰাইচটো কিমান হ'ব 638 পৰা ষ্টাৰ্টিং হ'ব 638 পৰা ষ্টাৰ্টিং হ'ব আৰু এলফা হ'ল 898 ঠিক আছে গাড়ীখন বিৰাট ধুনীয়া লাগিছে আৰু যদি কোনোবাই নেক্সা গাড়ীৰ বিষয়ে কিবা কোৱাৰি থাকে তো মই ইষ্টিয়াকদাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত এড কৰি দিম কিবা দৰকাৰ থাকিলে আপোনালোকে তেওঁক কণ্টেক্ট কৰিব পাৰিব আৰু ইয়াতে আহি গাড়ীটো টেষ্ট ড্ৰাইভ এভেইলেবল হ'ব এভেইলেবল থাকিব আপোনালোকে ল'ব পাৰিব যিহেতু আজি তেওঁ কৈছে যে গাড়ীখনৰ বিষয়ে গোটেইখিনি আপোনালোকক জনালে গাড়ীখন অতি সুন্দৰ ওলাইছে এতিয়া নতুন যিখন ফেচিলিটি আহিছে চ' আপোনালোকৰ এপাক আহক ডিলাৰলৈ আহক এবাৰ চাওকহি চাই মেলি আপোনালোকে ডিচিশ্যন ল'ব পাৰিব তো গাড়ীখন আগতকৈ বহুত ইম্প্ৰুভ কৰিলে বিল কোৱালিটিও বাঢ়িলে লগতে গাড়ীখনৰ কিছুমান ফিচাৰ্ছ এড কৰিছে যিখিনি আপোনাৰ খুব ধুনীয়া ফিচাৰ্ছ এড কৰিলে চ' মই মুখে কোৱাতকৈ তেখেতে দেখাইছে আপোনালোকে এবাৰ আহি পেলাই এবাৰ ফিজিকেলি গাড়ীখন চাব ভাল পাব আৰু মোৰ মনে হয় আপোনালোকে ভাল পাব চ' এপাক আহিব হয় থেংক ইউ দাদালৈ বহুত বহুত ধন্যবাদ গাড়ীখনৰ মোক ইয়াত ভিডিঅ' বনাই দিয়াকৈ আৰু এটা কথা ভিডিঅ'ত আপোনালোকে চাই কোনো এটা বস্তু বহুত ধৰণে জাষ্টিফাই কৰিব নোৱাৰে ভিডিঅ'কেইটা আপোনালোকে নিজে আহক নিজে ভিজিট কৰক টেষ্ট ড্ৰাইভ লওক গাড়ীখনত বহি চাওক তো তাৰ ফিল এটা বহুত বেলেগ ধৰণৰ হয় আৰু মই কৈছোঁ অলৰেডি মই ডেছক্ৰিপশ্যনত নাম্বাৰ গোটেইকেইটা এড কৰি দিম তো আপোনালোকে কণ্টেক্ট কৰিব দামৰ বিষয়ে ফাইনেন্সৰ বিষয়ে যি কথা আছে এওঁলোকে আপোনালোকে সকলো সহায় কৰি দিব তো আজি এইটো ভিডিঅ' মই অকণমান শ্বৰ্টকৈ কৰিলোঁ আপোনালোকে জানে যিহেতু মোৰ চেনেলত মই বেছিভাগ বাইকৰে কৰোঁ আৰু বালেনোখন কৰাৰ এটাই কথা যে বালেনোখন মোৰ এখন ফেভৰেট গাড়ী বুলি ক'ব পাৰে তো সেইকাৰণে আজি বালেনো এইটো নতুন ভাৰ্চন 2022 কাৰণে তো সেইখন লঞ্চ হৈছে যোৰহাট নেক্সাত তো মই আহিলোঁ আৰু আপোনালোকক অলপকৈ এটা সৰুকৈ ৱাকাৰেণ্ট ভিডিঅ' দিলোঁ যদি আপোনালোকে গাড়ীৰ ভিডিঅ'টো চাই আৰু ভাল মৰম দিয়ে তেন্তে মই আগলৈও ধুনীয়া ধুনীয়া গাড়ী অন্য ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম বাকী আপোনালোকক মটৰবলিঙত মই আকৌ লগ পাই আছোঁ নেক্সাৰ পৰা ওলালোঁ এতিয়া লাহে লাহে গৈ থাকোঁ বাকী শ্ব'ৰুমৰ ডিটেইলছখিনি মই ডেছক্ৰিপশ্যনতে দি দিম আৰু যিহেতু আন্ধাৰাই হৈ গ'ল মই পোহৰ ঘৰতে আহিছিলোঁ তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ লাহে লাহে আৰু ঘৰলৈকে গৈ থাকোঁ তো গাড়ীখন কথা ক'ব গ'লে দেখিবলৈ বহুত ভাল লাগিছে আগতকৈ বহুত ইম্প্ৰুভ হৈ গ'ল গাড়ীখন আৰু হেডলাইট টেইল লাইট ইণ্টেৰিয়ৰ বিশেষকৈ মোৰ ইণ্টেৰিয়ৰটো বিৰাট ভাল লাগিছে গাড়ীখনৰ
তো মই কৈছোঁ আপোনালোকক মোৰ ওৱান অফ মাই ফেভৰেট কাৰ বুলি ক'ব পাৰি বালেনোখন। তো আগৰ মডেলটোও মোৰ ভাল লাগিছিলে আৰু এতিয়া যিহেতু আপগ্ৰেড হৈ আহিলে তো এইটো মডেল আৰু ধুনীয়া লাগিছে। তো আপোনালোকেও এবাৰ আহি পেলাই ইয়াত টেষ্ট ৰাইড লৈ চাব পাৰে, গাড়ীখন চলাই চাব পাৰে, বহি চাব পাৰে। আৰু কৈছোঁ মই ভিডিঅ'ত আপোনালোকে চোৱাতকৈ এবাৰ প্ৰেক্টিকেলি যেতিয়া চাব সেইটো বেছি ভাল হয়। তো বিৰাট ভাল লাগিলে মোৰ। আৰু ভাস্কৰ দাই মাতাৰ কাৰণে মই আহিলোঁ আজি, যিহেতু মই গাড়ীৰ ভিডিঅ' মই আজিলৈকে কৰা নাই। তো অলপ ব্লগিং ষ্টাইলতে আজি গাড়ীৰ ভিডিঅ'টো কৰি দেখালোঁ আপোনালোকক। আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় তেন্তে মই আগলৈ আৰু গাড়ীৰ ভিডিঅ' আপোনালোকক দেখাম। নতুন নতুন গাড়ী, ভাল ভাল গাড়ী আৰু দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকক। তো এতিয়া ঘূৰি গৈ থাকোঁ। বাকী RL ওচৰত পাইছোঁ, এয়া RL ওচৰতে আছিলে শ্ব'ৰুমটো। তো ইমানখিনি ক'লোঁ, আৰু যদি ভাল পায় ভিডিঅ'টো চাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে মই কিবা আপডেট দিলে আপোনালোকে আগতীয়াকৈ গম পায়। আৰু লগতে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব, মই ইনষ্টাগ্ৰামৰ আইডিটো স্ক্ৰীণতে দি দিম কোনোবা এটুকুৰাত। তো ইমানখিনি কৈয়ে মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম বুলি আশা থাকিলে। তো ইমানখিনি কৈয়ে আজিলৈ বাই বাই।